চোৱা যেটো ঘটনা হৈ গ'ল হেতুক লৈ মই ইমান মূৰ ঘমাই থকা নাই আৰু মই ইমান সিৰিয়াসলি লোৱাও নাই আৰে আমাৰ দুটাৰ ভৱিষ্যত জীৱনৰ কথা আছে তুমি এনেকে ক'লে কেনেকে হ'ব তোমাৰ কাৰণে হেতু সাধাৰণ কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে হেতু বহুত ডাঙৰ কথা তুমি এনেকুৱা প্ৰিটেণ্ড কৰিছা যে ভুলটো অকল মোৰে আছিল ন তোমাৰটো একো ভুলেই নাছিলে নে কি নে জীৱনত নতুন কাৰবাৰ আগমন ঘটিছে বাদ দিব বিচাৰিছা যদি এতিয়াই যোৱা না মুখখন দেখা নাথাকিবা মোৰ ওচৰত গেট লষ্ট ভাবিছিলো ভালকৈ বুজালে তুমি কথাটো বুজি পাবা কিন্তু তুমিও একেই সো বাই বাই জীৱনত কেতিয়াবা দুৰ্দশা আহিলে আকৌ লগ পাম ওকে কাট মজা মজা সৌৰভ মজা মজা ভাল লাগিল ওৱান টেক দি দিলা ভাল লাগিছে আৰে ভাই ফিল কৰ না আৰু মই আৰে তোমাৰ কথানো কি ক'ম তোমাক কাষ্টিং কৰাটোৱে মোৰ এটা ভাল ডিচিশ্যন আছিলে ওৱান টেকত দি দিছা ফিল কৰিব পাৰা কিন্তু দেই তো আজিৰ কাৰণে পেকআপ নে পেকআপ আজিলে চেছ আৰু দেই ঐ তহঁতে বাৰু মোৰ কথাবিলাক শুনিবিনে কেতিয়াবাতো মোৰ কথাবিলাক শুন এই লাইটখিনি ভৰাচোন জলদি লাইটখিনি ভৰা আৰু ষ্টেণ্ডখিনি ল সিহঁতক মানে কথাবিলাক বাৰে বাৰে কৈয়ে থাকিব লাগে এয়া হৈছে সৌৰভ আৰু ময়ূৰী সৌৰভৰ অভিনয় জগতত খোজ পেলোৱা 6 বছৰ হ'ল আৰু ময়ূৰীৰ 2 বছৰ আগতে ইটোৱে সিটোক চিনি পোৱা নাছিল যদিও এই ৱেব ছিৰিজখনৰ সূত্ৰে দুয়োটাৰে সাক্ষাৎ হয় এতিয়া সিহঁত দুয়ো ভাল বন্ধু বন্ধুত্ব পুৰণি নহয় যদিও সেই বন্ধুত্বত আছে এক নিবিড় সম্পৰ্ক ঐ ময়ূৰী কোন আহিব নিবলে তাকেও ফোন লগাম ৰবা এই হলডালৰ ভিতৰত সোমালে টাইমবিলাক কেনেকৈ যায় গমে কে নাপাওঁ ৰাতি 11টা বাজি পাৰ হ'ল দেখিছানে নাই টাইমটো তাকেও এওঁলে ফোনটো লগাইছো কিন্তু ধৰাই নাই কি হ'ল জানো এ বাদ দিয়া মোৰ লগতে ব'লা তুমি আকৌ এনে কষ্ট কৰিব নালাগে আকৌ জালুকবাৰীলৈকে যাব লাগিব নালাগে ঠাণ্ডা দিনত ৰাতি বাইকত ৰাইড কৰাৰ মজাই বেলেগ উঠা নহ'লে বাইকৰ পিছফালৰ চিটটো খালী হৈয়ে থাকিব আৰু বা কি কুঁৱলিও বলা উপায় নাই আৰু নহ'লে ঠাণ্ডাত মৰিব লাগিব ইয়াতে ৰৈ সৌৰভে বাইকখন ষ্টাৰ্ট দিলে কলিখনা ৰাতিটোৱে বাটটো যেন মোকলাই দিয়া নাই সাৱলীল বতাহজাকৰ প্ৰতিটো স্পৰ্শই দেহা হাত পেলাইছে লাহে লাহে মহানগৰী শান্ত হৈছে ভালকে ধৰি লৈছানে বলা দাদা আমি আহিছো দেই আপোনালোক লাগক কি ঠাণ্ডা মোৰ আকৌ ঠাণ্ডা ইমান নালাগে বাইক চলাই এনেকুৱা হ'ল নেকি ল'ৰা মানুহৰ কথা বেলেগ তোমাৰ বাৰু ৰাধিকা কেৰেক্টাৰটো কৰি কেনেকুৱা লাগে হা কি কৈছা তোমাৰ ৰাধিকা কেৰেক্টাৰটো কেনেকুৱা লাগে একদম ফটোৱা লাগে মোৰ লগত একেবাৰে নিমিলে মোৰ আকৌ ৰিয়ানক মজা লাগে শান্ত ল'ৰা জীৱনক লৈ চিৰিয়াছ হা কি কৈছা অলপ জোৰত কোৱা একোৱে শুনি পোৱা নাই আৰে জীৱনক লৈ চিৰিয়াছ আমাৰ প্ৰডিউচাৰটোক দেখিছানে তুমি প্ৰথম দিনা আহিছিল নেকি মাতেই নিদিলে জানানে হয়তো লেভেলেই বেলেগ কি লেভেলেই বেলেগ তাৰ মা জুই ক'ত জুই ক'ৰবাত জুই লাগে নেকি ধেত তেৰিকা নহয় সেই মানুহকেইটাই জুই শিকি আছে চোৱা ব'লা আমিও শিকোগে মানুহ মাৰিবা দেই তুমি আকৌ দেৰি নহ'ব জানো তোমাৰ মানুহজন ৰখি আছে চাগে ৰখি থাকিব নাক বজাই শুই আছে চাগে সৌৰভে বাইকখন জুইকুৰাৰ সন্মুখত ৰখালে ঠাইখন উত্তাপিত কৰি ৰাখিছে জুইকুৰাই মানুহ দুজনে সিহঁত দুটাৰ মুখলৈ তধা লাগি চাই ৰ'ল দাদা অকণমান জুই শেকো দেই বৰ ঠাণ্ডা আহক এই মুহাডাল অকণ আগবঢ়াই দে ৰ'ব দাদা একদম দপদপাই জ্বলাই দিছোঁ ঐ ময়ূৰী আহা আগলৈ আহা শান্তি পাইছোঁ ক'ৰ পৰা আহিছে আপোনালোক আমি ফিল্মত কাম কৰোঁ দাদা আজি ৰাতিলৈকে শ্বুট হ'ল যে এতিয়া ঘৰ গৈ থাকোঁতে জুইকুৰা দেখি ৰ'বই নোৱাৰিলোঁ সেইকাৰণে আপোনাক দেখা যেন লাগিছে বেয়া নাপায় যদি আপোনাৰ মাস্কখন অকণ খুলি দিব নেকি বাৰু মাই গড সৌৰভ দেখোন
এই মই তোমাৰ প্ৰায়খিনি মুভি চাইছোঁ জানানে এই ব্ৰ' চেল্ফি এখন লৈ পাওঁ বিগ ফেন ব্ৰ' বিগ ফেন পিছে এওঁকে চিনি নাপালোঁ অঁ এওঁ ময়ূৰী বেছি দিন হোৱা নাই অভিনয় জগতত হা আপোনাকো দেখিছোঁ আপুনি চিৰিয়েলত কাম কৰিছিল নেকি বাৰু কৰিছিলোঁ অঁ ঐ তই জুইকুৰা ভালকৈ উঠাই দেচোন হেৰি লগ পাই ভাল লাগিল দিয়া তোমালোক দুইটাকে আমি যথেষ্ট সময়ো হ'ল আমাৰ আমি এৰিছোঁ আৰু তোমালোকে শেকা আহিছোঁ তেতিয়াহ'লে ইন ফিউচাৰ লগ পাম আকৌ ঐ মানুহ দুজন সন্মুখেৰে যোৱা বাটটোলৈ আগবাঢ়ি যায় তেওঁলোকৰ ঘৰকেইটা চাগে ওচৰতেই দেখিলাতো মই কিমান ফেমাছ হ'ব কৈ পোষ্টাৰখন চোৱা না এদিন আমাৰো ফটো ওলাব তাত কি যে ভাল লাগিব মোৰ ফটো ওলাইছেতো কেতিয়া থিয়েটাৰত সোমাইছিলোঁ নহয় চাইডত অকণমানিকে ওলাল আৰু গুৱাহাটীত নহয় কিন্তু নলবাৰী চাইডে মই ডাঙৰকৈ ওলোৱাৰ কথা কৈছোঁ এইখনৰ নিচিনা সেইটো পৰ্যায় পাবলৈ এতিয়াও মোৰ বহুত বাকী ছাইড এক্টৰ হিচাপেহে ষ্টাৰ্ট কৰিছিলোঁ বহু বছৰ লাগি লাগি এটা লিড পাইছোঁ খুব কম মানুহে চিনি পায় কিন্তু যিখিনিয়ে চিনি পায় বহুত সন্মান দিয়ে বেলেগৰ কথা নাজানো কিন্তু তোমাৰ এক্টিং মোৰ বৰ ভাল লাগে থেংক ইউ ব'লা যাওঁ 12টাই বাজিল চাগে বাজিল ব'লা যোৱাৰ আগতে এটা কথা কওঁ এক্টিং লাইনত বহুত মানুহ লগ পালোঁ কিন্তু তোমাৰ নিচিনা জেনুইন নাই পোৱা কি লাইন মাৰিছা নেকি যি বুলি ভাবা ব'লা তোমাক থৈ মই আকৌ আহিব লাগিব আচ্ছা এই কাইলৈ শ্বুটিংটো পিছবেলা নহয় জানো তোমাক কোৱা নাই জানো আচ্ছা এতিয়া গৈ সোমেই আৰু কাইলৈ দেৰিকৈ উঠিম উশাহ বন্ধ হৈ যাব এতিয়া ৰ'বা হে দূৰে বহিলে ঠাণ্ডাটো বেছিকে লাগে অকণমান লাহেকৈ ধৰা সৌৰভে পুনৰ ষ্টাৰ্ট দিলে বাইকখন ময়ূৰীয়ে সৌৰভৰ জেকেটটো জোৰত ধৰি ল'লে যাতে ঘৰ পোৱালৈকে গাৰ গৰমকণ নুগুচে এইবাৰ সিহঁতে কথা পতা নাই মাথো অনুভৱ কৰিছে কুঁৱলীখিনি অনুভৱ কৰিছে সেৰসেৰীয়া বতাহজাক ময়ূৰীয়ে নিজৰ চকুকেইটা বন্ধ কৰি দিছে সঁচাকৈ ঠাণ্ডাও যেন ভাল লগা হৈ পৰিছে ঐ ঘৰ আহি পালোহি নামা টোপনি গৈছিলা নেকি বাইকত কোনোবা শুব পাৰে নেকি ব'লা চাহ একাপ খাই যাবা ব'লা নাই এই ৰাতিখন সোমাবলৈ নাই মই সোনকালে গৈ ঘৰ পাবগৈ লাগে বেছি টাইম নালাগেতো যাওঁ এতিয়া ঠাণ্ডা বেছিকৈ পৰিছে বেলেগ এদিন ভাত খোৱাকৈ আহিম এওঁক ক'বা মই থৈ গ'লোহি বুলি অ'কে যোৱা তেনেহ'লে গুড নাইট আৰু এনেকৈ অপ্ৰকাশিত কাহিনীটো অদৃশ্য হৈ ৰয় গতানুগতিক কাহিনীটোৰ আঁৰত